সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। ভালনে আপোনালোকৰ? এতিয়া আমি আহিছোঁ দেৰগাঁৱৰ নাৰিকলগুৰিত থকা ডাকঘৰলৈ। আমাৰ অকণমান কাম এটা আছিলে। বেংক ডাকঘৰৰ কামবোৰে 9টা বজাৰ পৰা 11টা বজালৈকে সময় দিয়ে গ্ৰাহকৰ কাৰণে খোলা ৰাখে। আমি একদম 9টা বজাত হাজিৰ হ'লোঁ আৰু আমাৰ কাম কৰি পেলাই শেষেই হ'ল। অকণমান কিবা এটা আছিলে, সেইটো কৰিলোঁ। কৰি আমি এতিয়া যাম বজাৰ কৰিবলৈ। বজাৰ 9টা বজাৰ পৰা 11 খোলা থাকে, তথাপিতো 12টা এটালৈকে খোলা থাকিব। কিন্তু তথাপিতো তাৰ আগতে আমাৰ আৰু এটা কাম আছে, সেইবাবে আমি আহিলোঁ কোৰালগুৰিলৈ। চাওকচোন, বাকী গেলামালৰ দোকানকেইখনৰ বাদে চব বন্ধ হৈছে। সেই ধনৰ দোকানত আম কেইটামান কিনিলে, কিনি এতিয়া আলু কিনিবলৈ সোমাইছে। আলু চালু কিনিলে, কিনি সেইটো উভতি আহিলে। এতিয়া আমি ঘৰলৈ উভতি যাওঁ। ঘৰলৈ উভতি কৰি মানে আজি আমাৰ বিশেষ এটা যাওঁ মানে খুব যাব লাগিব। আজি গৰম খুব বেছি থাকে, এনেকুৱাই ৰ'দ নহয়। এতিয়া আমাৰ যদিও 9টা 45 হৈছে, আপুনি ৰ'দ মানে একদম মানে খাওঁ মূৰ্তি ধৰি আহিছে। এতিয়া মোৰো পিয়াহ লগাৰ নিচিনা লাগিলে। মই বোলো মই ঠাণ্ডা এটা খাওঁচোন। তেখেতে আনি দিলে ঠাণ্ডাটো, খাই তেতিয়াতো মানে তিয়াই ল'লোঁ। খাই খুব ভাল লাগে। ঠাণ্ডাটো ফ্ৰিজৰ নহয় আকৌ দেই, এইটো এনেই বাহিৰৰ ঠাণ্ডাহে। খাই এতিয়া লৰালৰিকৈ ঘৰলৈ যাওঁ। ঘৰলৈ গৈ আমি একদম অতি সোনকালে আমি যাব লাগিব হস্পিটেল, কিয়নো আজি আমাৰ ছেকেণ্ড ড'জ ভেকচিনৰ ডেট পৰিছে। মোৰ খুৰা আৰু ইফালে মোৰ মা আৰু দেউতা, আমি এফালৰ পৰা ওলাই গৈ মোৰ মা দেউতাহঁতকো লৈ যাম। সেইকাৰণে এয়া আমি ঘৰলৈ বুলি উভতিছোঁ। লৰালৰিকৈ ঘৰ পাম আৰু তাত গৈ আমি 10:30টাৰ ভিতৰত পাই যাবগৈ লাগিব। ইফালে ৰাজুমণিয়ে তাত খাৰা আছে, নাম লিখাবলৈ গৈছে। কি কৰিব লাগে যে সেই গোটেইখিনি কৰি থোৱা আছে আৰু আমি গৈ মানে সময়ত পাবগৈ লাগিব। ৰাজপথৰ ব্যস্ততা নাই, জনসমাগম নাই, ৰাস্তা উকা, দোকান বন্ধ। কেনেকুৱা পৰিৱেশ, কি হ'ব, আগৰ দিনবোৰ কেতিয়া ঘূৰি আহিব পাৰোঁ। আহক এতিয়া আমি আমাৰ গাঁৱৰ ৰাস্তাটোও চাই যাওঁ আৰু আপোনালোকৰ লগত কথাও পাতি যাওঁ। এয়া আমি সোমাই আহি আছোঁ। এইখন বাহনি, খুব ঠাণ্ডা লাগে বাহনিখনৰ কাষত। গছ মানে আপুনি যিমান গৰম হ'লেও ঠাণ্ডা লাগি যায়। কিন্তু গৰম হ'লেও মানুহেতো নিজৰ কাম চবেই কৰি আছে, কোনোতো ৰৈ থকা নাই। ইমান গৰমত এনেকুৱা হৈছে। চাওকচোন, পুৱা পথাৰত মাটি ৰুই আছে, চব ৰোৱনীয়ে নিজৰ কাম কৰিছে। এতিয়া আপোনালোকে দেখিবলৈ পাব আমাৰ কমাৰগাঁও নামঘৰৰ তোৰণখন খুব ধুনীয়া হৈছে। ইমান এখন নাৱৰ আকৃতিত মানে বনোৱা হৈছে এইটো নামঘৰ। এইখন চব তোৰণখন মই ভালকৈ এদিন দেখাম বাৰু। এতিয়া আমি পাৰি হৈ আহিলোঁ। আমি প্ৰায় ঘৰৰ ওচৰত পাওঁ। সৰুটো আমাৰ শিৱকান্ত পূজাৰী প্ৰেক্ষাগৃহ। আমাৰ পৰিয়ালে দান দিয়া মাটিত ৰাইজৰ দান বৰঙণি বনাইছে। লগতে 1972 চনতে স্থাপন কৰা সামূহিক চৰা আৰু পূজা মন্দিৰ। ইয়াত দুৰ্গা পূজা, শিৱ পূজা, লক্ষ্মী পূজা, অন্নপূৰ্ণা পূজা পাঠ, শিৱৰাত্ৰি, জন্মাষ্টমী, লগতে বৃহত্তৰ কমাৰগাঁও অঞ্চল সামৰি ইয়াত ভাওনা অনুষ্ঠিত কৰা হয়। লগতে ৰাজহুৱা মেল, মিটিং, বিবাহ আদিও ইয়াত অনুষ্ঠিত কৰা হয়। মুঠতে সামূহিক চৰাটোৱে গোটেই বৃহত্তৰ কমাৰগাঁও অঞ্চলটো শিশুসকলৰ সৰ্বাংগীন বিকাশৰ প্ৰাণকেন্দ্ৰৰূপে পৰিচিত হৈছে। আমি আহি পাই গ'লোহি। আহি পোৱাৰ পিছত হাত মুখ ধুলোঁ, কাপোৰ চেঞ্জ কৰিলোঁ। খুৰা ৰেডি হৈ আছিলে। আমি লৰালৰিকৈ আমি এতে হস্পিটেললৈ বুলি আমি ওলালোঁ। আমি গৈ আছোঁ। এতিয়া আমি প্ৰায় নাৰিকলগুৰি পামগৈ আৰু এতিয়া তাৰপাছত আমি মাহঁত ওলাই ৰৈ আছিলে যে, মাহঁতক আমি উঠাই ল'লোঁ। লৈ এতিয়া আমি গোটেইকেইজন মা, বাবা, খুৰা, মই আমি ভেকচিন ল'বলৈ গৈ আছোঁ দেই। কথা পাতি গৈ হস্পিটেললৈ কেতিয়া পালোঁ গমেই নাপালোঁ। ৰাজুমণি আগতীয়াকৈ আহি ইয়াত ৰৈ আছেহি। আমি আহি পালোঁহি, কিন্তু মাহঁতক নামিবলৈ দিয়া নাই, কাৰণ বাবাই ইমান বয়সস্থ মানুহ, ভয় লাগে নহয়। আৰু মা তাতে চব পাহৰি গ'লতো, তাতে কিডনীৰ পেচেণ্ট হয়। হস্পিটেল কৰ্তৃপক্ষই খুব সুন্দৰকৈ আয়োজন কৰিছে। এইফালে দিছে ছেকেণ্ড ড'জৰ ইনজেকশ্যন আৰু প্ৰথম সোমায়েই দিছে ফাৰ্ষ্ট ড'জৰ।
আৰু এতিয়া শুনিছোঁ বোলে বহুত পজিটিভো ওলাইছে, কিন্তু বেজি এতিয়ালৈকে আহি পোৱা নাই। আহিবহে এতিয়া মিছামৰৰ পৰা আনি আছে। এতিয়া এইফালে লাইন পাতিছে নিজৰ নাম পঞ্জীয়ন কৰিবৰ বাবে। ৰাজুমণি আছে বাৰু লাইনত। কামখিনি সুচাৰুৰূপে চলাবৰ বাবে খুব ধুনীয়া ব্যৱস্থা কৰি দিছে। তথাপিতো জ্যেষ্ঠ নাগৰিক হিচাপে মোৰ মা দেউতাই খুব সহজতেই বেজি লৈ আহিব পাৰিলে, তেওঁলোকক ৰাখি থোৱা নাছিলে। কাৰণ আমি খোজ ভালকৈ দেউতাই কাঢ়িবই নোৱাৰে, যেনে তেনে আমি ধৰি ধৰিহে নিছিলোঁ। সেই কথাটোৰ কাৰণে আমি খুব ভাল পালোঁ। বিশেষকৈ ৰাজবংশীৰ দ্বাৰাই যিখিনি তদাৰক কৰি পেলাই কামখিনি ইমান সুচাৰুৰূপে ধুনীয়াকৈ কৰিছে, অকণমানো ক'তো গণ্ডগোল হোৱা নাই। পুলিচ বিভাগৰ মানুহো আহিছে, কিন্তু তথাপিও কোনো মানুহ মানে ডিপ্ৰাইভ হ'ব লগা হোৱা নাই। সকলোৱে নিজৰ সুবিধাখিনি সমানেই পাইছে বুলি মই থকা সময়কণত মই দেখিছোঁ। ধুনীয়াকৈ বেঞ্চ পাৰি দিছে বহিব পৰাকৈ। অৱশ্যে মাহঁত বহা নাই আৰু মই অকণমান বহি পেলাই চালোঁ আৰু। খুৰাই নিজেই লাইন কৰিলে, বাবাক ধৰি নিলোঁ মই, আৰু ৰাজুমণিয়ে মাক ধৰি লৈ গ'ল। বেজি লোৱা হৈ গ'ল। বাবাক ধৰি ধৰি লাহে লাহে লৈ আহিছে আৰু গাড়ীত বহাবলৈ বুলি। খুব সুকলমে কামটো হৈ গ'ল। বহুত চিন্তা লাগি থাকে দেই, এনেকুৱাবিলাক কামত আহিলে মানে বহুত ৰিস্ক থাকে। তথাপিও এতিয়া আমি ঘৰলৈ ঘূৰি যাব পৰা হ'লোঁ। এতিয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ। ভেকচিন ল'লোঁ দেই। এয়া চাওক, একেবাৰে তেজ ওলাই গ'ল মোৰ। ভেকচিন খুৰাৰো ওলালে, মোৰো ওলালে, কিন্তু মা বাবা ওলাইছে নি? মাৰে বাবাৰে নাই বুলি কওঁ। ভেকচিন ল'লোঁ। মায়ে কওঁ ভেকচিন ল'লোঁ বুলি কওঁ। ল'লোঁ বুলি কওঁ। ভেকচিন ল'লোঁ নহয়। এইফালে চাই কওঁ ভেকচিন ল'লোঁ বুলি কওঁ। ভেকচিন ল'লোঁ বুলি কওঁ। ভেকচিন ল'লোঁ ল'লি? ভেকচিন ল'লোঁ। ভেকচিন লোৱা হৈ গ'ল, কিন্তু তেজ ওলাইছে ন? তেজ ওলাইছে বাৰু। খুৰাৰে মোৰে তেজ ওলাইছে পূৰা। টেষ্ট হ'ল, সকলো ঠিক আছে। গতিকে আমাৰ আজি মনো ভাল। এতিয়া আমি ঘৰলৈ এতিয়া আমি আহি পালোঁহি গেলাবিলৰ দলং। এইখন দুইটা পাৰৰ মাজত সাংঘাতিক ব্যস্ত সংযোগী দলং। 1988 চনত হোৱা ডাঙৰ বানপানীটোত এইখন ঢাকি গৈছিলে। আচলতে কাঠৰ আছিলে তেতিয়া। সেই সময়ত সেই বানপানী বুজ ল'বলৈ সেই সময়ৰ প্ৰধানমন্ত্ৰী মাননীয় ৰাজীৱ গান্ধী আহিছিলে, ৰাজেশ পাইলট আহিছিলে, আৰু তেওঁৰ পত্নী ছোনিয়া গান্ধী আহিছিলে। আৰু আমাৰ ঘৰৰ সন্মুখৰ LP স্কুলখনত থকা যিটো শিবিৰ, তেওঁলোকে তাত মানে কোনো ছিকিউৰিটি নাছিলে আচলতে, ঘপককৈ আহিছিলে। তেতিয়া আমি সৰু আছিলোঁ, তথাপিতো আমি একদম তেওঁলোকৰ লগে লগে আহিছিলোঁ। আৰু ইমান ধুনীয়া আছিলে, ইমান ৰাজসিক চেহেৰা, সঁচাকৈ ৰজা হোৱাৰ যোগ্য। আৰু তেওঁৰ মৃত্যুটো পোৱাৰ পাছত আমি যিখিনি মানুহে ওচৰৰ পৰা দেখিছিলোঁ, সেইখিনি মানুহে খুব কান্দিছিলোঁ যে ইমান ধুনীয়া মানুহক কেনেকৈ মাৰিব পাৰে। আমি আহি এতিয়া ঘৰ পালোঁহি। মাকে বাবাকে নমাই দিলোঁ, কাৰণ আমি ঘৰ সোমাব নোৱাৰোঁ। এতিয়া আমি বাহিৰে বাহিৰে যাম। মাহঁতকো গা পা ধুবলৈ ক'লোঁ, কাপোৰ কানি ধুব লাগিব, পৰিৱেশটো ভাল নহয় যে। তেনেহ'লে আমি ঘৰলৈ বুলি এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইখন দেৰগাঁও টাউন অভ্যাসন বিদ্যালয়। এইখনতে মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। এই বিদ্যালয়খন মোৰ বাবে মন্দিৰৰ সমান। বহুত ভাগৰো লাগিছিলে, গৰমো অত্যন্ত বেছি। তথাপিতো গোটেইকেইটা কাম হৈ যোৱাৰ কাৰণে ভাল লাগিলে। এতিয়া ঘৰলৈ বুলি উভতিছোঁ। ঘৰলৈ গৈ ভাতৰ অকণমান যোগাৰ কৰি থৈ আহিছিলোঁ, তথাপিতো এতিয়া কৰি বেছি নাবাজিলে। আমি 11টা বজাত আমি উভতিলোঁৱেই। তেখেতে বাটতে অকণমান গাড়ীখন তেলো ভৰাই ল'লে। আমি ঘৰ আহি পালোঁহি। পাই খাই বৈ গা পা ধুই খাই বৈ আজৰি হ'লোঁ। হৈ পেলাই খুব যিহেতু গৰম, মানে ভিতৰত ফেনৰ বতাহে একোৱে নাই, পোৱাই নাই। কিন্তু আমাৰ পুখুৰীৰ পাৰত খুব ধুনীয়াকৈ বতাহ মাৰি থাকে। তাৰপিছত এখেত গৈছে পুখুৰীত এটা বিশেষ ধৰণৰ দানা দি মাছৰ লগত খেলিবলৈ গৈছে। এইটো হৈছে টোপনি পুখুৰী। খেতিপথাৰৰ মাজে মাজে এনেকৈ সৰু সৰু পুখুৰী খান্দি থোৱা হয়, যাতে তাত গৈ মাগুৰ মাছবোৰ তাত থাকিব পাৰে। আৰু এনেকৈ বহুত আছে। আৰু খেতি উঠাৰ পাছত সেইবিলাককে সিঁচি আমি তেনেকৈ আনি খাওঁ। এয়া অকণমান দানা ছটিয়াই দিছে, মাছবিলাক আহে, চাবলৈ খুব ভাল লাগে। ইয়াৰ পাছত যাব আমাৰ যিটো ডাঙৰ জিৰণীয়া পুখুৰী মাছৰ কাষলৈ।
সেইটো আমাৰ পুখুৰী পূৰা পানী বহুত বেছি হৈ গ'ল। আগৰবাৰ দেখিছিলে কিমান পানী নাইকিয়া হৈ গৈছিলে। এতিয়া চাব দেই মাছৰ খেল। দোকানৰ পৰা অনা দানা এইটো, এটা সৰু এটা ডাঙৰ। ডাঙৰটো ডাঙৰ মাছবিলাকে খায় আৰু সৰুটো সৰু মাছটো। মই খুব ভালকৈ দেখুৱাব পৰা নাই মোৰ কেমেৰাটো। এইবোৰ মাছ একদম মানে আহি গোটেই পগলা হৈ যায় সঁচাকৈ। মানুহৰ বয়স অনুযায়ী আচলতে খেলাৰ ধৰণ, ভাল পোৱাৰ ধৰণ এইবোৰ বেলেগ হৈ আহে। চাওকচোন আমি দিনটো আজি অৱসাদবোৰ আমি কেনেকৈ আঁতৰালোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে, লগতে এয়া মাছৰ খেল। ইমান ভাল লাগে নহয়, মাছবোৰে কেনেকৈ আহে জঁপিয়াই জঁপিয়াই আহি মাছৰ টোপবোৰ খাই খুব ধুনীয়া লাগে মুঠতে। সেইটোৱেতো দিগদাৰ হ'ল বুজিছা নাই, সঁচা কথা ক'বলৈ গ'লে তেখেতে মাছ ধৰিবলৈ খুব বেয়া পায়। এইটোৱে মোৰ মনটোত অকণমান দুখ লাগে আৰু। এতিয়া মোৰ এটা গান মনলৈ আহিছে কৰণ দাসৰ, চেঁচা কৰি যোৱা মৃদু বতাহ হ'লে। কিন্তু মই তেনেকৈ নাগাওঁ, মই কিবা এটা অকণমান পেৰডি কৰি গাম। মই গোটেই গানটো নাজানোৱেই, এটা লাইনে মোক মানে বিৰাট ভাল লগায়, সেই লাইনটোকে মই গাম। ভুল হ'ব দেই। দিনটোৰ অৱসাদবোৰ আমি এইখিনিতে বহি চব যেন পাহৰি গ'লোঁ, আমাৰ দেহাটোৱে যেন সতেজতা আহি গ'ল, মোৰ তেনেকুৱা লাগিছে। অৱসাদবোৰ আঁতৰি গ'ল, সেইকাৰণে মই গান এলাইন গুণগুণাবলৈ মন গৈছে, মই গাই দিছোঁ দেই। চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা, চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা, না না নি নে না না, চেঁচা কৰি যোৱা মৃদু বতাহ হ'লা। আজি মই আপোনালোকৰ আগত দিনটো মোৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিলোঁ, আৰু ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰোঁ। ভিডিঅ'টো চাই কেনেকৈ ক'ব প্লিজ, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক